আমাৰ খেলৰ মাজে মাজে প্ৰাইজ ডিষ্ট্ৰিবিউশ্যন চলি থাকিব ইন্দ্ৰজিৎ বৰ্মন কোকৰাঝাৰ সাব জুনিয়ৰ আণ্ডাৰ 44 কেজি ব্ৰঞ্জ নয়ন দাস ৰাভা হাছং ব্ৰঞ্জ দীপজ্যোতি অধিকাৰী বঙাইগাঁও সিলভাৰ আৰু অংকুৰ সেনগুপ্ত গোসাইগাঁও গোল্ড উক্ত প্ৰতিযোগীসকল আমাৰ ভিক্টৰী ষ্টেণ্ডৰ কাষত উপস্থিত থাকে যেন অংকুৰ সেনগুপ্তা গোল্ড গোসাইগাঁৱৰ পৰা দীপজ্যোতি অধিকাৰী বঙাইগাঁৱৰ পৰা সিলভাৰ নয়ন দাস ৰাভা হাছঙৰ পৰা ব্ৰঞ্জ আৰু ইন্দ্ৰজিৎ বৰ্মন কোকৰাঝাৰৰ পৰা ব্ৰঞ্জ স্নেহা গুৰুং After this match, get ready. Manumati Dohotia, blue chest guard. Kanjana Musahari, red chest guard. Get ready. After this match, get ready. Manumati Dohotia.
এতিয়া মই ইন্দ্ৰজিৎ বৰ্মন কোকৰাঝাৰ ব্ৰঞ্জ আহিছে just raise your hand ইন্দ্ৰজিৎ বৰ্মন নয়ন দাস ৰাভা হাছং দীপজ্যোতি অধিকাৰী বঙাইগাঁও সবে হাত জোৰ চ এতিয়া উক্ত বঁটাসমূহ প্ৰদান কৰাৰ কাৰণে আমাৰ মাজত উপস্থিত থকা গাঁওবুঢ়া এছ'চিয়েশ্যনৰ প্ৰেচিডেণ্ট শ্ৰী বিহাং মুছাহাৰীদেৱক মই এখন আৰণেৰে সম্বৰ্ধনা জনাবলৈ অনুৰোধ কৰিছোঁ আৰু আমাৰ মাজত আমাৰ মাননীয় গ্ৰেণ্ড মাষ্টাৰ লেফটেচাৰ আছে ছাৰ তেখেতক এখন আৰণেৰে সম্বৰ্ধনা জনাব ছাৰ প্লিজ আগত আহক আমাৰ বহুখিনি ল'ৰা ছোৱালীয়ে তেখেতৰ সেই গাঁওবুঢ়া ভৱনতে আছে তেখেতৰ প্ৰেচিডেণ্ট বিহাং মুছাহাৰী তেখেতৰ Tunaru Polo, Udalguri, Red Chestnut, get ready. After the match, get ready. Akash Burman, Daksa, Blue Chestnut, Tunaru Polo, Udalguri, Red Chestnut. और कौशिक दास ऐसे सब है जो आता মন্থন ভৰদ্বাজ মণিপুৰ আহিছে না মন্থন ইয়াৰ পিছতে মুদুসু ভেনু গোৱালপাৰাৰ পৰা আহিছা মুদুসু ভেনু খেলুৱৈ আহিব লাগে খেলুৱৈ চাণক্য কলিতা ৰাভা হাছং আণ্ডাৰ 38 কেজি ব্ৰঞ্জ আহিছে না হাতত গৰা ব্ৰহ্ম কোকৰাঝাৰ ডাঙৰা হাতত গৰা ৰণী কলিতা ৰাভা হাছং যদি কোনোবা খেলুৱৈ অনুপস্থিত থাকে গতিকে আপোনালোকে নাম মতাৰ লগে লগে ক্লাবৰ যিকোনো এজন ব্যক্তি তেওঁ হ'ব পাৰে টিম মেনেজাৰ গাৰ্জিয়ান বা টিম কোচ প্লিজ আমাৰ ভিক্টৰী ষ্টেণ্ডত আহি তেখেতৰ পদক আৰু চাৰ্টিফিকেটবোৰ যাতে লৈ যায় অতি বিনম্ৰ অনুৰোধ থাকিল যদি খেলুৱৈসকল কিবা কাৰণত গুচিও গৈছে তেখেতৰ পদক আৰু চাৰ্টিফিকেটসমূহ লৈ যোৱাৰ দায়িত্ব টিম মেনেজাৰ বা টিম কোচজনৰ তেওঁ যাতে এলাৰ্ট থাকে ধন্যবাদ ইয়াৰ পিছতে আমি মেডেল প্ৰদান কৰিম মুদুসু ভেনু গোৱালপাৰা ব্ৰঞ্জ তাৰপিছত চাণক্য কলিতা ৰাভা হাছং আছেনে চাণক্য কলিতা হাতত গৰা ব্ৰহ্ম আছেনে হাতত ইয়াত আৰু ৰণী কলিতা ৰাভা হাছং আছেনে বাকি নেক্সট
খেলুৱৈসকল ভিক্ট্ৰিষ্টেণ্ডত থিয় হ'বলৈ অনুৰোধ কৰিলোঁ। হাতত গৰা চবেই। আমাৰ সময় বৰ তাকৰীয়া, ফটো ছেশ্যন যাতে অলপ সময় কম লয় অনুৰোধ কৰিছোঁ। ফটো ছেশ্যন যাতে সময় কম লয় প্লিজ। আৰু ছাৰ প্লিজ প্লিজ ওৱান মোৰ আমাৰ বিৰাম উচাই ছাৰ অনুৰোধ কৰিছোঁ ছাৰ। অকণমান ছাৰ আপুনি অলপমান কেলৰি বাৰ্ণ কৰক। ইয়াৰ পিছতে আতিফ আসলাম ৰঙিয়া আণ্ডাৰ 50 কেজি। আতিফ আসলাম ৰঙিয়া সাব জুনিয়ৰ আহিছা গুড ব্ৰঞ্জ। হিৰণ্য ছাৰ জয় প্ৰকাশ দাস ৰাভা আছাম ঠিক আছে। খেলুৱৈসকলক আমাৰ ভিক্টৰী ষ্টেণ্ডত সাজু হৈ থাকিবলৈ অনুৰোধ কৰা হ'ল। আমাৰ মাজত আহি উপস্থিত হৈছে গাঁওবুঢ়া এছ'চিয়েশ্যনৰ ছেক্ৰেটাৰী শ্ৰীযুত চুকুৰ সিং বসুমতাৰী ডাঙৰীয়া দেৱ। তেখেতক এখন আৰণাই সম্বৰ্ধনা জনাবলৈ মই আমাৰ RC কনভেনৰ শ্ৰী সত্যজিৎ নাৰ্জাৰীক অনুৰোধ কৰিলোঁ। এখেত হ'ল আমাৰ কোকৰাঝাৰ গাঁওবুঢ়া এছ'চিয়েশ্যনৰ ছেক্ৰেটাৰী মহোদয়। তেখেতক এখন আৰণাই, এখন মাউথ পিচ আৰু এখন মমেণ্টৰে সম্বৰ্ধনা জনোৱা হ'ল। সম্বৰ্ধনা জনাইছে আমাৰ কনভেনৰ শ্ৰী সত্যজিৎ নাৰ্জাৰীদেৱে। থেংক ইউ ছাৰ। এতিয়া আপোনাক এটা দায়িত্ব দিছোঁ আমি, গুৰু দায়িত্ব। আপুনি অকণমান বহক। এই মেডেলসমূহ আপুনি প্ৰদান কৰিব লাগে। এইকেইটা তেখেতক একচেপ্ট কৰিব আমাৰ কনভেনৰ শ্ৰী সত্যজিৎ নাৰ্জাৰীদেৱে। সাৰ্টিফিকেট ঘোষণা। আপোনালোকে খেলবোৰ চাই নিশ্চয় আনন্দ উপভোগ কৰিছে আৰু বেছি আনন্দ লাগিব কিছু সময়ৰ পিছতে আমাৰ সন্মুখত থকা স্কুটি মোবাইলবোৰ যেতিয়া কোনোবাই লৈ যাব সেইবোৰ দেখি হয়তো অকণমান বেয়াও লাগিব পাৰে। কেইখনমান টিকট এতিয়াও ৰৈ গৈছে। আপোনালোকে যদি ভাবে ভাগ্য পৰীক্ষা কৰিম বুলি যদি ভাবিছে নিশ্চয়কৈ আমাৰ টিকেট কাউণ্টাৰত গৈ টিকটসমূহ সংগ্ৰহ কৰক আৰু বেছি সময় নালাগে। খন্তেক পিছতে আমাৰ খেল হৈ যাব। এই খেল শেষ হোৱাৰ লগে লগে তাতেও আপোনাৰ প্ৰাইজ আমি ডিক্লেয়াৰ দিম। আপুনি কোনো মানে ফাইট নকৰাকৈ মাৰপিট নকৰাকৈ হয়তো প্ৰাইজ পাই যাব। গতিকে আপোনাৰ ভাগ্য আজমাই লওক। কেইখনৰ মাথো টিকেট আছে আৰু নহ'লেও আমি খেলখন চলাই দিব পাৰোঁ। ধন্যবাদ।
হিৰণ্য প্ৰতিম কিবা এটা গণ্ডগোল হৈছে মই জানিছোঁ এইটো লৈ যাব লাগে হিৰণ্য প্ৰতিমৰ মেডেল আৰু চাৰ্টিফিকেট দেই আপুনি নাই দিব তাত সত্যজিৎ এইয়া হিৰণ্য প্ৰতিম আহি গৈছে এই মেডেল এটা ব্ৰঞ্জ চাৰ্টিফিকেটটো আছে অলৰেডি ব্ৰঞ্জ মেডেলটা দি দিলে হৈ গ'ল হিৰণ্য প্ৰথম হৈ আছে প্ৰথম হ'ব লাগিছিলে গতিকে এই ধৰণৰ কিছুমান প্ৰিণ্টিং মিষ্টেক যদি থাকে তেতিয়াহ'লে আমাৰ এনে নম্বৰ 1ত আহি দাখিল কৰিলে আমাক শুধৰাই দিব এনে নম্বৰ 1ত গৈ দাখিল কৰক বহুত ধন্যবাদ বসুমতী ছাৰলৈ আমাৰ খেল চলি থাকিব এই ধৰণে বেষ্ট অফ দি বেষ্টৰ চাগে এইটো ছেকেণ্ড ৰাউণ্ড After the match, get ready. Gulapi Brahma, blue chest guard. Tannu Newar, red chest guard. After the match, get ready. Gulapi Brahma, blue chest guard. Tannu Newar, red chest guard. Get ready.
Boshi, Naklari Khonipur, bronze. जागायनाय जासिगोन Rumi Naklari Raba लास्ट Assam, टाइमाव सोरबाफोर लानांगौ दङब्ला Silver. खावलायनाय जाबाय Aru Shaniwara Begum. Shaniwara Begum আছে Kokrajhar. Orbosi Khaklari Khonipur. Orbosi Khaklari. Aru Bhagyasri Rai. Chirang. So, আমাৰ মাজত উপস্থিত থকা শ্ৰী কমল গয়াৰী চিনিয়ৰ লেকচাৰাৰ ডাইট কোকৰাঝাৰ মই অনুৰোধ কৰিছোঁ প্লিজ ছাৰ এবাৰ তেখেতক এস্কৰ্ট কৰিছে আমাৰ সত্যজিৎ নাৰ্জাৰী কনভেনৰ আৰু শ্ৰী আমাৰ খেলুৱৈসকল ভিক্টৰী ষ্টেণ্ডত থাকক Shaniwara Begum, আপোনালোকে নিজৰ পজিশ্যন অনুযায়ী থাকি যাওক Rumi Khaklari আহিছে আৰু এজন আহিব লাগে ব্ৰঞ্জ মেডেলিষ্ট ভাগ্যশ্ৰী ৰায় অহা নাই নেকি ইয়াৰ পিছতে ৰঞ্জুমণি বড়ো শোণিতপুৰ আণ্ডাৰ 32 কেজি ব্ৰঞ্জ মাৰ্টিনা নাৰ্জাৰী কোকৰাঝাৰ চিলভাৰ ৰঞ্জুমণি বড়ো শোণিতপুৰৰ পৰা আহিছে ন মাৰ্টিনা কোকৰাঝাৰ মাৰ্টিনা এটি ভাল খবৰ আমি যেটো লাকি গিফট কুপন আমি খেল দিছিলোঁ আমি খেল আৰম্ভ কৰিম কোনোবা যদি স্কুটিখন লাগে তেতিয়াহ'লে টিকিট ল'ব লাগিব আমাৰ কাউণ্টাৰত কেইটামান টিকিট আছে যদি আপোনালোকে ল'ব বিচাৰে আমাৰ কাউণ্টাৰৰ পৰা ল'ব পাৰে ঘণ্টে সময়ৰ ভিতৰতে আমাৰ আমি কোনোবাই যদি ইয়াতে পায় আমি লগে লগে প্ৰাইজ দি দিম সেইকাৰণে আপোনালোকে যদি কোনোবাই লটাৰী কুপন ল'ব বিচাৰে আমাৰ কাউণ্টাৰৰ পৰা সংগ্ৰহ কৰক ধন্যবাদ After this match, second semi-final bout, Abhijit Das, Sonitpur, Blue Chest Guard, Sanshuma Narzari, Udalguri, Red Chest Guard. Get ready.
বয়াৰী ছাৰলৈ বহু বহুত ধন্যবাদ থাকিল। থেংক ইউ ছাৰ। বিহাশ্ৰী বৰদলৈ গোহাৰি আপোনালোকৰ কাৰণে সুখবৰ, যিসকল খেলুৱৈসকল ইয়াত উপস্থিত আছে সকলোৱে ভাল কৰি শুনিব। 16-17 জানুৱাৰী 16 and 17 জানুৱাৰী of 2023 নৱবৰ্ষৰ দিনাখন জুনিয়ৰ আৰু চিনিয়ৰ চিলেকশ্যন হ'ব নেশ্যনেল চেম্পিয়নশ্বিপ, যিটো পণ্ডিচেৰী হ'বলৈ গৈ আছে। পণ্ডিচেৰী হ'বলগীয়া এই নেশ্যনেল গেমৰ চিলেকশ্যন হ'ব চিনিয়ৰ আৰু জুনিয়ৰ শাখা। আৰু চিলেকশ্যনৰ জাগাটো গুৱাহাটী আৰ.জি. বৰুৱা কমপ্লেক্স, স্পৰ্টছ কমপ্লেক্স। চিলেকশ্যন হ'ব গুৱাহাটী আৰ.জি. বৰুৱা স্পৰ্টছ কমপ্লেক্স। আৰু লগতে 31 জানুৱাৰী 1st, 2nd and 3rd gold medalist.
best of the best. Girls final bout. Gulapi one, simple. One, गिदिं नानैबा two, three, गिदों, four, सिङाव ओरैनो बारनानै Ini apa? Ini apa? Kecil apa? Nung apa gitu nung? Bisa kan coba setelah itu lakukan. Misalnya ini
Đây làm mới được. নতুনকৈ কমিটি এখন গঠন হৈছে আৰু টাইকাণ্ডো ফেডাৰেশ্যন অফ ইণ্ডিয়াৰ যিখন নতুন কমিটি আপোনাৰ মিষ্টাৰ ইচাৰী গণেশ প্ৰেচিডেণ্ট আৰু আৰ ডি মংগেশকাৰ ছেক্ৰেটাৰী তেওঁলোকৰ নেতৃত্বত টাইকাণ্ডো ফেডাৰেশ্যন অফ ইণ্ডিয়াৰ গঠিত হ'ল আৰু এতিয়া ভাৰতৰ লগতে অসমৰো যিখিনি আমাৰ টাইকাণ্ডোৰ মানে কিছু ক্ষেত্ৰত খেলিমেলি আছিলে সেই খেলিমেলিখিনি দূৰ হোৱাৰ এটা প্ৰক্ৰিয়া আৰম্ভ হৈছে অসমতো টাইকাণ্ডোৰ যি দুটা সংগঠন আছিলে আমি একত্ৰীকৰণৰ প্ৰক্ৰিয়া আমাৰ চলি আছে আৰু ভৱিষ্যতে নিশ্চয় আমাৰ এই টাইকাণ্ডো খেলুৱৈসকলে খেলৰ যোগেদি আমাৰ অসমৰ লগতে গোটেই সন্মান ৰাখিব পাৰিব বুলি আমাৰ বিশ্বাস আছে আমাৰ আজি 28 খিয়ৰেগী 9 কমছে অল ভাৰত টাইকোৱাণ্ডো চেম্পিয়নশ্বিপ আমাৰ 3 দিন প্ৰগ্ৰামৰ কাৰণে হৈছিলে আজি আহি অন্তিম দিন বহুত মোৰ ভাল লাগিছে কিয়নো আমাৰ বিভিন্ন ডিষ্ট্ৰিক্টৰ পৰা ইয়াত উপস্থিত হ'ব পাৰিছে প্লেয়াৰ্ছ আৰু আমাৰ গাৰ্জেনছ আৰু অফিচিয়েলছ আমাৰ নিয়াৰ এবাউট আমাৰ 550 ইয়াত পাৰ্টিচিপেণ্ট আহি পাইছে আৰু আজি আহি আমাৰ লাষ্ট খেল হৈ গ'ল আমাৰ বেষ্ট অফ দ্য বেষ্ট খেল আমাৰ ৰিজাল্ট অল্টিমেটলি আউট হৈ গৈছে আৰু খন্তেক পিছতে আমি চেম্পিয়নশ্বিপ আমি অলপ পিছত ডিক্লেয়াৰ কৰিম আধা ঘণ্টামান পিছতে আশা কৰিছোঁ এই খেলত সবেই এনজয় কৰিছে আৰু আমাৰ অল আছাম টাইকোৱাণ্ডো এছ'চিয়েশ্যনে আগন্তুক আমাৰ ছিলেকশ্যন ট্ৰায়েল হ'বলৈ গৈ আছে এইটো অলৰেডি আমাৰ অল আছাম টাইকোৱাণ্ডো এছ'চিয়েশ্যন প্ৰেচিডেণ্ট আমাৰ অৰ্জুন প্ৰমোদ ছাৰে কৈ গ'লে আমি আমাৰ কোকৰাঝাৰ ডিষ্ট্ৰিক্ট হৈ আমাৰ ইয়াত খেলিব আৰু তামোলপুৰ চিৰাং বাক্সা ওদালগুৰিৰ পৰা ইয়াত খেলিব এই ছিলেকশ্যনত এইটো ক'লোঁ মই আৰু আমাৰ ইয়াত যি আজি আমাৰ অল ভাৰত টাইকোৱাণ্ডো এছ'চিয়েশ্যনে এই 20th খিয়ৰেগী টাইকোৱাণ্ডো চেম্পিয়নশ্বিপটো কৰি পেলাই আমি বহুত আনন্দিত যি হওক সকলোলৈ মোৰ কিবা থাকে নতুন বছৰ শুভেচ্ছা থাকিল ইয়াতে থেংক ইউ